পৰিৱৰ্তন পাম বুলি ৰাইজে আশা কৰিছিলে, যিটো আবুহা মাৰিছিলে UPL দলে, PTC কোকৰাঝাৰ বনাই দিম বুলি এটা সপোন দেখুৱাইছিলে, চেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকা কৈ দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, সকলো লাষ্টত গৈ জিৰ' হৈ গ'ল। কেৱল আজিয়ে নহয়, তেখেতৰ টিকেট ঘোষণা হোৱা দিনৰ পৰাই আমি অৰে নিশাই বাইদেউৰ হৈ বিভিন্ন জেগাত ৩ নং কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিভিন্ন জেগাত গাঁৱে ভূঞে গৈ আমি বাইদেউৰ হৈ প্ৰচাৰ কৰি আছোঁ। দিনে ৰাতি, একেবাৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি অৰে নিশাই ৰাইজৰ মাজত আহি ৰাইজক মানে নিৰ্বাচনৰ সজাগতাৰ কাৰণে আমি অপাৰ চেষ্টা কৰি আছোঁ। ৰাইজৰ মতামত, মই যিহেতু ৰাইজৰ লগত কথোপকথন কৰিছোঁ, ডাইৰেক্ট তেওঁলোকৰ লগত কণ্টেক্টত আছোঁ, ৰাইজৰ একেবাৰে 100% তেওঁলোকে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। আৰু নতুন চেহেৰা, যিহেতু আমাৰ মাননীয় শ্ৰী শিউলি মহিলাৰী বাইদেউ একেবাৰে নতুন চেহেৰা, আৰু তেখেতে যিটো প্ৰতিশ্ৰুতি দিছে ৰাইজ একেবাৰে সন্তুষ্ট। আৰু কোকৰাঝাৰ বিগত 5 বছৰে তেওঁলোকে দেখিলে, কোকৰাঝাৰ ৰাইজে দেখিলে বিগত 5 বছৰত তেনেকুৱা তেওঁলোকে ভবাৰ দৰে উন্নতি নাই হোৱা। এতিয়াও কোকৰাঝাৰত বহু সমস্যাৰ জৰ্জৰিত কোকৰাঝাৰবাসী ৰাইজ। গতিকে তেওঁলোকে এইবাৰ এটা নতুন চেহেৰা বিচাৰিছে, নতুন প্ৰতিশ্ৰুতি, নতুন সপোন, নতুন উদ্যম লৈ তেওঁলোক আগবাঢ়িছে। আৰু মই আজিলৈ টিকেট ঘোষণা হোৱাৰ দিনাৰ আগৰ পৰাও কৈছোঁ বা তাৰ পিছৰ পৰা আজিলৈ যিমানখিনি মই ঘূৰিলোঁ ৰাইজৰ মাজত, বিভিন্ন গাঁৱে ভূঞে ঘূৰিছোঁ, সকলোৰে মুখত নাঙল আৰু শিউলি বাইদেউৰ কথা। যুঁজটো ইয়াত যুঁজ হ'বলৈ কথাই নাই। মই ইয়াতো আজি ডবৰাগাঁও, পূব ডবৰাগাঁৱত আহি দেখিলোঁ, ইয়াত যুঁজৰ কোনো কথাই নাই। অলৰেডি বাইদেউ জিকা বুলি আমি ধৰিছোঁ, অলৰেডি আমাৰ বাইদেউ জিকিছে। কেৱল মাত্ৰ 4 মে'ৰ লৈ অপেক্ষা। 4 মে'ত যিহেতু ফলাফল ঘোষণা হ'ব, ইয়াত মই কোনো প্ৰতিদ্বন্দ্বিতা পোৱা নাই। কাৰণ মই অলপ আগতে কৈ থৈছোঁ যে বিগত 5 বছৰত যিটো পৰিৱৰ্তন পাম বুলি ৰাইজে আশা কৰিছিলে, যিটো আবুহা মাৰিছিলে UPL দলে, PTC কোকৰাঝাৰ বনাই দিম বুলি এটা সপোন দেখুৱাইছিলে, চেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকা কৈ দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, সকলো লাষ্টত গৈ জিৰ' হৈ গ'ল। গতিকে ৰাইজে প্ৰতিটো ঘৰৰ মানুহে এতিয়া, বিশেষকৈ আমাৰ কোকৰাঝাৰৰ কথা কৈছোঁ, ৩ নং কোকৰাঝাৰ বিধানসভা সমষ্টিৰ প্ৰতিটো ৰাইজে, প্ৰতিটো ভোটাৰ ৰাইজে কেৱল মাত্ৰ শিউলি মহিলাৰী বাইদেউৰ জিকাটো বিচাৰিছে, জিকাটো কামনা কৰিছোঁ। আৰু আমিও অহা 9 এপ্ৰিল যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, সকলোৱে যাতে, মই আহ্বান জনাইছোঁ আপোনালোকৰ মিডিয়াৰ যোগেৰে, যাতে সমূহ ৰাইজে যাতে 9 তাৰিখে নিৰ্বাচনত আমাৰ নাঙলৰ চিনত ভোট দি জয়যুক্ত কৰক। 100% মিনিষ্টাৰ 100% পাব। কাৰণ 15টা যিটো সমষ্টি, 15টা সমষ্টিৰ পৰা একমাত্ৰ মহিলা তেওঁ আমাৰ কেণ্ডিডেট। দ্বিতীয়তে কথা হ'ল, আমি সকলো আশাবাদী যে এই 126টা যিটো সমষ্টি, 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ সৰ্বাধিক ভোট পাই আমাৰ শিউলি বাইদেউ ডাঙৰণী জয়যুক্ত হ'ব। আমি সকলো আশাবাদী। আৰু যিহেতু এনেধৰণে এক অভিলেখ সৃষ্টি কৰিবলৈ গৈ আছে, 100% মিনিষ্টাৰ, কেবিনেট মিনিষ্টাৰ গেৰেণ্টিড। আৰু যিহেতু কেবিনেট মিনিষ্টাৰ হ'ব গৈ আছে, মই ভাবোঁ বা আমি সকলো 3 নং কোকৰাঝাৰবাসী ৰাইজ আশাবাদী যে এইবাৰ কিন্তু কোকৰাঝাৰৰ যিটো ফেজ একেবাৰে পৰিৱৰ্তন হ'ব। চৌদিশে কেৱল ডেভেলপমেণ্ট। কাৰণ বাইদেউ ইতিমধ্যে কৈ আহিছে যে বহুত কৰিবলগীয়া কাম আছে, বহুত কৰিবলগীয়া। আৰু মহিলাসকল আপোনালোকে জানে যে মহিলাৰ বহু সপোন থাকে, যেনেকৈ ঘৰখন সজাই পৰাই ধুনীয়া কৰি দিয়ে, তেনেকৈ 3 নং কোকৰাঝাৰ সমষ্টিটো এইবাৰ বাইদেউ জিকি অহাৰ পিছত আগন্তুক 5 বছৰ মই আকৌ এনেকৈ 5 বছৰ পিছত আপোনালোকক এনেকৈ বাইট দিম, তেতিয়া চাব কিমানখিনি উন্নতি হৈছে। আজি আমি আহোঁতে ডবৰাগাঁও ৰাস্তাটো দেখি বৰ জৰাজীৰ্ণ অৱস্থা। এই ৰাস্তাটো গোটেই শিল, আহিবলৈ বহুত কষ্ট। ৰাস্তা ঘাটৰ কাম আছে, বিভিন্ন ধৰণৰ আঁচনি আছে, আমাৰ স্কুল কলেজৰ কথা আছে। বিশেষকৈ নিবনুৱা
যিবোৰ ল'ৰা ছোৱালী সিহঁতৰ কথা আছে, বহু কাম কৰিবলগীয়া আছে, বহুত কাম, যিহেতু এই বিগত 5 বছৰত নাই হোৱা, এই 5 বছৰত বহুত কাম কৰিবলগীয়া আছে। আৰু মই ভাবোঁ শ্ৰীমতী আমাৰ শিউলি বাইদেউৰ যোগেৰে এই নতুন যুগৰ এক মানে এক সূচনা হ'ব। মই এই প্ৰচাৰত গৈ মোৰ একেবাৰে গল বহি গৈছে। ঠাণ্ডা বৰষুণ, আপোনালোকে জানেও কালি ৰাতি বহুত ডাঙৰ বৰষুণ দিছে, মাত ভাঙিছে। তথাপিও ছাৰৰ ভাষা মানে ভইচত, ছাৰৰ ভইচ মই দি আহি আপোনালোকৰ মাজত এনেকৈ আহিব পাৰিছোঁ। মিডিয়াৰ যথেষ্ট মৰম, যথেষ্ট অৱদান আছে মোৰ এই হেৰিত। গতিকে মই যিহেতু মোৰ সতীৰ্থ আমাৰ সংবাদকৰ্মীয়ে মোক অনুৰোধ জনালে, মই এটা কথা ক'ম, ছাৰৰ মই ইমান ভইচ ভাল নাই, তথাপিও 100% নাই, 15টা পাব দেই, কথাই নাই দেই, ইমানেই আৰু কি, লাভ নাই, বেলেগ কথা কৈ লাভ নাই। NTA চৰকাৰ জিকি আছে দেই, আৰু কি দেই।